Hey friends, welcome back to my channel. কি খবৰ আপোনালোকৰ? আৰু এতিয়া গধূলি হও অৱস্থা আৰু আমি উলাইছো মানুহ মাতিবলে যি হয়তো আপোনাক কৈছো লৰাৰ জন্মদিন পালেহি সো অকমান দূৰৰ দুই এজন মাতি আহোংগৈ একেবাৰে সময় নাই আৰু বাৰ্থডে বুলিনো কোৰ আৰু মানুহ গুটাই ফুৰিম সহায় কৰি দিবলে সো যিমানখিনি পাৰো নিজে কৰিছো আহিব তেও কিন্তু নিজৰ সবৰে নিজৰ কাম থাকে হেকাৰণে কবলৈ অকমান টান পাইছো তাৰ উপৰিও আৰু হেকাৰণে আজি দিনটো সময় পোৱা নাই ব্লগ কৰিবলৈ সো এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো ব্লগটো চাই থাকিব আৰু প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সো বলো সো আমি এতিয়া গৈ আছো মোৰ বান্ধৱী এজনী ঘৰলে মোৰ লৰাৰ লগৰ ছোৱালী একেলগে পঢ়িছিল দুমাহ স্কুলত সো আমাৰ মাজত খুব বন্ডিং এটা আছে তাহাঁতৰ মাজতো ল'ৰা ছোৱালী দুটাৰ মাজতো আৰু আমাৰ মাক দুজনীৰ মাজতো সো আৰম্ভণি তাহাঁতৰ ঘৰৰ পৰাই কৰোঁ সো আৰু মাতিবলৈ আছে প্ৰথম এখন অকণমান দূৰ হয় আমাৰ ঘৰৰ পৰা সো আগতে মাতি থৈ আহোঁগৈ তাৰপৰা আকৌ লাহে লাহে বেলেগ চাইডে যাম খুব ভাল লাগিছে মই এইফালে সদায় অহা যোৱা কৰি থাকোঁ কিন্তু মই কোনোদিন সোমোৱা নাই আজি চান্স পাই সোমাইছোঁ আৰু মোৰ বান্ধৱীজনী ঘৰ তেনেও ওচৰত অকণ আগতে সো তাইকো মাতি আহোঁগৈ আৰু ভাবিছোঁ বেলেগ কাম তেনেকৈ একো নাই আজিকালি মানুহ মাতাহে কাম আছে আৰু দেখিছে মোৰ চুলিখিনি একদম টেপটেপীয়া তেল হেৰি হৈ আছে কাৰণ মূৰত তেল দিছিলোঁ মূৰ বিষাই আছিলে সো আৰু ৱালখন মই ৰং কৰিলোঁ দেই ঘৰত গৈ দেখাম আপোনালোকক আৰু কমেণ্ট কৰিব ভিডিওটো কেনেকুৱা লাগিছে সেকেণ্ড গেট বুলি কৈ থাকে কিন্তু কিহৰ কাৰণে সেকেণ্ড গেট মই আজিলৈকে বুজি নাপালোঁ কিন্তু কিবা হিষ্টৰিকেল ইম্পৰ্টেঞ্চ আছে ইয়াৰ সো যেনেকৈ চাইনবোৰ্ডখন মই আপোনাক দেখাইছোঁ এই জেগাটুকুৰা ঐতিহাসিক হয় ভাল লাগিছে আৰু এদিন পূৰা ডিটেইলছত আহি দেখাম আজি অকণ লৰালৰিত আছোঁ আৰু এয়াই হৈছে পিয়াঞ্চি মাইনা আমাৰ খুব মৰমৰ ছোৱালীজনী মোৰ ল'ৰাৰ ফ্ৰেণ্ড হয় খুব মৰম কৰোঁ আমি তাইক মোৰ মানুহজনে খুব ভাল পায় তাইক বহুত বেছি ভাল পায় কাৰণ ল'ৰা দুটা আৰু এটা আছে মোৰ ল'ৰাৰ লগৰ মানে ল'ৰা দুটা উৎপতীয়া তাই গহীন ছোৱালী অকণমান সেইকাৰণে খুব ভাল পায় আৰু এফালে তাই নাচি দেখুৱাইছে এয়া ডান্স নতুনকৈ ডান্স স্কুলত দিছে মাক দেউতাকে সো আমি আহিছোঁ কাৰণে আমাক ডান্স কৰি দেখুৱাইছে এইফালে গ'লে ব্ৰহ্মপুত্ৰ পোৱা যায় মই কেতিয়াবা দেখুৱাম আপোনালোকক খুব ভাল লাগে আৰু এইফালে চাৰো চাইডে পানী হয় বাৰিষা দিনত খুব মজা লাগে আৰু এইফালে বহুত ধুনীয়া পিকনিক স্পট আছে মাতা আইতাক মাতা এতিয়া ৰিংকু পুৰা কিনো আইনি গুড মৰ্নিং কালি আৰু আহি ব্লগ কৰিবলৈ নহ'ল কণ্টিনিউ কৰিবলৈ মাতি আহিলোঁ আহি মেলি আৰু মানুহজন ওলাই গ'ল মই যিহেতু কৈছোঁ তেওঁ বেংগলোৰ কলেজখিনি আহিছে চ' তেওঁলোকৰ ওচৰত লগত ওলাই গ'ল মই আৰু অকলে পোৱালিটো লৈ পেলাই থাকিলেও সেই আৰু তাক লৈ পেলাই ব্লগ কৰিব নোৱাৰি কিছুমান ক্ষেত্ৰত খুব উৎপাত কৰি আছিলে তাকে আৰু সোনকালে শুইও গ'লোঁ কাৰণ এইকেইদিন দিনত খুব কষ্ট হৈ আছে ইটো সিটোৰ পৰা চ' জল্দি শুই গ'লোঁ আৰু এতিয়া উঠিলোঁ কিন্তু খুব ঠাণ্ডা তেওঁলোকক চাহ তাহ বনাই দি মাহঁতক মানুহজনক চাহ তাহ বনাই দি পোৱালিটোক গাখীৰ পানী বনাই দি মই আকৌ বিচনাত সোমাই আছোঁহি আৰু মইতো চাহ তাহ নাখাওঁৱেই বৰ ভাল নাপাওঁ
চ' আজি আকৌ মানুহ মাতিব যাব লাগিব লগতে আজি মই প্ৰথম কাম মানুহজনক কৈ থৈছোঁ মই থ্ৰেডিং কৰিম সেই ডিচেম্বৰ মাহতে মই থ্ৰেডিং কৰা এয়া একে গজি গৈছে ইমান কৰা হোৱাই নাই মানুহজনক কৈছোঁ যি কাম যি হওক যি নহওক মোক আজি থ্ৰেডিং কৰিব লৈ যাবা এই বুলি কৈছোঁ মানুহজনক আৰু তাৰপিছত আহি টুকটাক কাম আছে মানুহ মাতিব যাব লাগিব তাৰপৰা কেক বনাম মই কেক বনাব জানো নিজৰ ল'ৰা কেকটো মই নিজে বনাম বুলি ভাবিছোঁ চ' চাওঁ কি হয় আৰু কালি খুব বেয়া লাগিলে লগৰ ছোৱালীজনীৰ ঘৰত গ'লোঁ মই যে কৈছোঁ খুব ভাল বণ্ডিং মোৰ লগত হাজবেণ্ডৰ এক্সিডেণ্ট হৈছে ভগৱানৰ কৃপাত ভালেই আছে মানুহজন ভৰিত দুখ পালে চ' বেয়া লাগিছে খবৰটো আৰু মতা মানুহজনৰ কিবা হ'লে আৰু মাইকী মানুহজনীৰ কি অৱস্থা হৈ জানেই বেয়া লাগিছে সঁচাকৈ ভগৱানে কৰক সোনকালে ভাল হৈ যাওক কাৰণ ঠাণ্ডা দিনৰ বিষ মাৰাত্মক বিষ মই নিজে বুজিছোঁ মোৰ সেইদিনাখন ঘৰ মুচি মই আকৌ থিয় হৈ ঘৰ নুমুচোঁ মই প্ৰায় বহিয়ে ঘৰ মুচোঁ ত' কিনো হ'ল জানো মোৰ ভৰিটো ঘপককৈ এনেকৈ কচকা খোৱা নিচিনা হ'ল হৈ পেলাই মোৰ ভৰিটোও বহুত বিষ হৈ আছে চ' আৰু এক্সিডেণ্টৰ বিষ কি হ'ব মই নিজে বুজি পাইছোঁ খুব সোনকালে ভাল হৈ যাওক তাৰে কামনা ভগৱানৰ ওচৰত তাৰপিছত আৰু ইঘৰ সিঘৰকৈ মাতি ফুৰিছোঁ আৰু সেয়াই এইকেইদিন কি হৈছে ক'ব নোৱাৰো কিবা কোফাই লাগিছে নে কি জানো ইমান দুখ পাইছোঁ মই প্ৰথমটো সেই আৰম্ভণি সেই ঘৰ মুচি পেলাই হ'ল দ্বিতীয় সেইদিনাখন ভাইটি এটা আহিছিল বুলি কৈছিলোঁ যে সি কাম কৰি থাকোঁতে ৰড এডাল এনেকৈ কাটি বেকা কৰোঁতে চিধা আহি মোৰ চকুতে লাগিলে এয়া ওপৰত অকণমান ক'লা পৰি আছে দেখিছে লাইট আহিলে কাট খাই গ'ল এয়া 3 নম্বৰ হ'ল যোনটো ভৰিত দুখ পাইছিলোঁ সেইটো ভৰিতে আকৌ ঘোঁৰা পৰিলে ঘোঁৰা পৰা মানে সি যে মিস্ত্ৰীয়ে যে কাম কৰে যে ঘোঁৰাডাল সেইডাল পৰিল উখৰাম কি ক'ব ইটোৰ পিছত সিটো মোৰ হৈয়ে আছে মৰিম যে যাম মানুহজনী মৰিমেনে ঠিক নাই ভাই ইটোৰ পিছত সিটো এক্সিডেণ্ট মোৰ লগত হৈয়ে আছে গা পা ধুই মই আকৌ ৰেডি হৈ গ'লোঁ আৰু এবাৰ মেখেলা চাদৰ পিন্ধি লৈছোঁ এতিয়া যাওঁ মানুহ মাতিবলৈ নিজৰ মানুহৰ ঘৰত যাম সেইকাৰণে মেখেলা চাদৰ পিন্ধি লৈছোঁ টুকটাক কাম চলি আছে আহি কেকো বনাব লাগিব বহুত ভেজাল আছে হাতত মাত্ৰ এটা দিন অকলে যিমানখিনি বাৰু মেনেজ কৰি লৈছোঁ কালি মাহঁত আহি পাবহি তেতিয়াহে অকণমান হেল্প হ'ব আৰু ফালে মানুহজন শুই আছে তেখেতৰো সময় নাই ইটো সিটো কৰিছে তাৰ উপৰিও আলহী আহিছে বুলি কৈছোঁ মই বেংগলোৰৰ তাৰপিছত আকৌ অফিচিয়েল কাম আছে তেখেতৰ খুব দৌৰা লাগি আছে উপায় নাই আৰু ভালে বাৰ্থডেটো পাৰ হৈ গ'লে হয় আৰু সেয়াই হেল্ল' বহুত দেৰি পিছত ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিলোঁ একদম গা বেয়া খুব মাথা বিষাইছে ক'ব নোৱাৰোঁ কিয় জানো ঠাণ্ডাই সোমাইছে নে কিয়ে কথা নাই ইমান কামৰ প্ৰেছাৰৰ কাৰণে চ' খুব মাথা বিষ আৰু এতিয়া খবৰ পাইছোঁ মানুহজনৰ লগৰ কেইজন আহিব বেংগলোৰৰ চ' এতিয়া আহিব যেতিয়া শুশ্ৰূষা কৰিবই লাগিব নহয় জানো চ' কালি মৰ্ণিং অহা কথা আছিলে বাট নহয় বোলে আজিয়ে সোমাই যাব চ' এতিয়া ঘৰ দুৱাৰ অকণমান চাফ চিকুণ কৰোঁ যিহেতু পোৱালি থকা ঘৰ গোটেই খেচি থৈ দিছে তাকে অকণমান ঠিক ঠাক কৰি থওঁ মোৰ সেইটোও কাম বঢ়ায় মোৰ ল'ৰাটোৱেও বহুত কাম বঢ়ায় সি বহুত ঘৰ খেচিব পাৰে খেচি আকৌ হেল্পো কৰিব বাৰু জাপি কুচি দিব কিন্তু সেয়া আৰু সময়ত তেওঁলোক আহি পালেহি বৰ লাজৰ কথা হ'ব নহয় জানো অকণমান ঘৰ দুৱাৰ ঠিক ঠাক কৰি থওঁ আৰু ইফালেতো বাৰ্থডে প্ৰেছাৰ আছেই মানুহ মাতা প্ৰায় হৈয়ে গ'ল ক'ৰবাত 2-এজন বাকী আছে মেক্সিমামখিনি কৰি পেলালোঁ আৰু একদম সেইবোৰৰ কাৰণে গা বেয়া লাগিছে খোৱাৰো টাইম টেবুল নোহোৱা নিচিনা হ'ল মাও আহিব পৰা নাই কাইলৈ মানে আহে নেকি মা আহিলে বহুতখিনি সকাহ পাম চ' একদম চোফাৰ অৱস্থা চেছ কৰি পেলাইছে ভিতৰৰ ৰুমৰ চোফাযোৰো এইটো ৰুমৰো চোফা একদম চব চেছ কৰি পেলাইছে মই দেখুৱাইছোঁ ৰ'ব আপোনাৰ কণ্ডিশ্যনটো এয়া হৈছে চোফাৰ গতি দেখিছেনে এয়া টেবুল চেবুল বেকা কৰি একদম মানে উপায় নোহোৱা কৰি থৈছে চ' মই ঠিক কৰি থওঁ অকণমান যি হয়তো আলহী আহিব সদায়তো নাহে মই ঠিক ঠাক কৰি লগ পাই আছোঁ আপোনাক
আলহী আহিলে আহি পেলাইও গ'ল আৰু এতিয়া মই ব্লগটো এণ্ড কৰিব বিচাৰিছোঁ খুব ভাগৰ লাগিছে ভাত পানী বনাবলৈ আছে জানো কি হয় এওঁ মাংস লৈ আহিছে চাওঁ মাংসই বনাওঁ নে কিয়ে কৰোঁ ভবা নাই এতিয়াও অকণমান ৰেষ্ট লৈ লওঁ ৰেষ্ট লৈ পেলাই আৰু কাম বনত লাগিম আৰু ব্লগটো এণ্ড কৰিছোঁ বাই বাই